He लोगोफोर मोनसे गोदान भिडिअ नोंथांमोनखौ जोबोर बरनाय थाबाय आशा अंगनबादि मावथि आरो ANM बिथांमोननि थाखाय ओंखारनानै फैबाय मोनसे जोबोरै गोजोनथाव खौरां रायजोआव 2 नं कर'ना भेक्सिन लानाया गासै 2 कोटि आबुं जाबाय आरो बेनिनो गोजोनथाव बुब्लियाव रायजो सरकारा मैयानि केबिनेट जथुमायाव बे थिरांथाखौ लानाय जायोदि थांनाय कर'नानि समाव फ्रन्टलाइन मावथि हिसाबै आशा आरो ANM बिथांमोना जोबोरै मदद आरो हेफाजाब होबोबाय बेनिनो इनसेन्टिभ महरै आसाम सरकारा अनसुंथाइ रां होनो थाखाय थिरांथा लानाय जादों फारसेथिंजाय अंगनबादि मावथिफ्राबो बेनि थाखाय गोबां हेफाजाब होनाय जादों बेखायनो बिथांमोननोबो बे इनसेन्टिभखौ होनाय जागोन होननानै आसाम सरकारा फोरमायनानै होदों দুই কোটি কোভিডৰ ভ্যাকচিনেশন আমি সম্পূৰ্ণ কৰিলো আৰু 2 কোটিৰ যি কোভিড ভ্যাকচিনেশন সম্পূৰ্ণ হ'ল এই দুইটা ডোজ এটো সম্পূৰ্ণ হোৱা উপলক্ষে অসম চৰকাৰে আমাৰ যি সকল ফ্ৰন্টলাইন হেলথ ওয়াৰ্কাৰ আছিল ফ্ৰন্টলাইন হেলথ ওয়াৰ্কাৰ সকলৰ কাৰণে এটা ইনসেন্টিভ বা উদগনি যোগাইছে আৰু তাৰ কাৰণে প্ৰায় 2000 মানে টকাকে 10,854 গৰাকী ANM লৈ ভেৰিফায়াৰ সকলৰ কাৰণে 2000 টকাকৈ 9420 গৰাকী ভেৰিফায়াৰ আৰু সাপোৰ্ট ষ্টাফ 200 গৰাকী লৈ 2000 টকাকৈ আৰু আশা কৰ্মী 32715 গৰাকী এই আশা কৰ্মী সকলৰ বহুখিনি আশা কৰ্মী তেওঁলোকে কোভিড ভ্যাকচিনেশনৰ সময়ত পোনপটীয়াভাৱে জড়িত হয় তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছিলে কাম কৰিছিলে ফ্ৰন্টলাইন হেলথ ওয়াৰ্কাৰ হিচাপে তেওঁলোকৰ কাৰণে 1000 টকাকৈ এটা উদগনি দিয়াৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত কৰিছে আমাৰ এই কোভিডৰ ভ্যাকচিনেশনৰ যেটো অভিযান যত আমি আজি 2 কোটি ভ্যাকচিন দিব পাৰিলো তাত আমাৰ অংগনবাদী কৰ্মী সকলেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে গতিকে প্ৰস্তাৱ কৰা হৈছে যে অংগনবাদী সহায়িকা সকলকো 500 টকাকৈ অসম চৰকাৰে উদগনি বা ইনসেন্টিভ দিব আৰু হেতু সোশিয়াল ওয়েলফেয়াৰৰ তৰফৰ পৰা দিব বাকি আমি হেলথৰ ফ্ৰন্টলাইন ওয়াৰ্কাৰ সকলৰ কাৰণে যেটো মানে উদগনি আগবঢ়োৱা হৈছে সেইখিনি অসম আৰোগ্য নিধিৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব তো